এটা সুন্দৰ মেছেজ লিখা আছে, আপোনাৰ ব্যৱসায় আপোনাৰ পৰিৱেশ সুন্দৰ কৰি ৰখাটো আপোনাৰ দায়িত্ব। তো ধুনীয়া মেছেজ। ঘৰিয়াল আৰু সেইটো কাছ মাটি বনাই থৈছে। আৰু এইফালে পুৰা নাও খেল হৈ আছে, চাওক নাও চাফাৰী। ভিডিঅ'টো স্বাগতম জনাইছোঁ। চাওক আজি দিচাংমুখত আহিলোঁ, ভাবিলোঁ আপোনালোকক অলপ দেখাই দিওঁ পৰিৱেশটো। চাওক দিচাংমুখত পিকনিক প্লেচত চাৰিওফালে পিকনিক পুৰা। কোন কোন আহিছে কমেণ্ট কৰি জনাবচোন। আৰু ভিতৰলৈ দেখাম, এইফালে আপোনাৰ হেৰি আছে, এইবিলাক চেল্ফি পইণ্ট আছে, এনেকৈ সোমাই যাম, তাত দেখাম। এইটো বাহিৰৰ একদম সোমোৱা মুখৰ গেটৰ দৃশ্য। আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু এইফালে এটা আছে চাওক চেল্ফি পইণ্ট। এইটো চেল্ফি পইণ্ট। ইয়াত টিকেট কাটি লাহেকৈ এনেকৈ সোমাই যাব লাগিব। কিবা কিবি আছে, এইবিলাক ডেক'ৰেশ্যন কৰি থোৱা আছে ফটো চটো মাৰিবৰ কাৰণে। গোটেই বাউণ্ডেৰীটো এবাৰ দেখাই দিছোঁ, চাই লওক গোটেই এৰিয়াটো চাই লওক এবাৰ। দলংখন তাত টিকেট কাটিব লাগিব 10 টকাকৈ, গাড়ী হ'লে 50 টকা 100 টকা এনেকৈ কৰি আছে। ছিংগল পাৰ্চন 10 টকা। এতিয়া চব ঘূৰিছে আৰু মানে মানুহবিলাক, দূৰ মানুহবিলাক চব পিকনিক খাই ঘূৰিছে এইবিলাক দিচাং পাৰ্ক। আৰু যিসকলে এতিয়ালৈকে পিকনিক খাবলৈ যাম বুলি ভাবি আছে বা প্লেন কৰি আছে, তেন্তে দিচাংমুখ আহক, একদম বেষ্ট প্লেচ। টাউনলৈ গৈ আছোঁ, চাই থাকক। টিকেট লৈ লোৱা হৈ গ'ল, এতিয়া ভিতৰলৈ গৈ আছোঁ। চেল্ফি পইণ্ট হয়। ইয়াত ফটো এখন মাৰি নগ'লে কিবা আধৰুৱা, দিচাংমুখ আধৰুৱা যেন লাগি যাব। এইবিলাক চব চেল্ফি পইণ্ট হয়। এইফালে নাও চাফাৰী কৰিব পাৰিব। যিহেতু আমি গাঁৱলীয়া মানুহ, এইবিলাকত উঠি মানে এতিয়া বেলেগ টাউনৰ মানুহবিলাকৰ কাৰণে এটা ভাল হেৰি। আমি উঠিয়ে থাকোঁ, যিহেতু আমি ইয়াত নুঠোঁ এতিয়া। সেইবিলাক চাওক, এইটো নাও, এইটো এটা চেল্ফি পইণ্ট। ধেৰ আছে এনেকুৱা পইণ্ট। আগলৈ আছে হেপী নিউ ইয়েৰ 2024, এইটো চাওক। আৰু এইফালে ছাতি ওলমাই থোৱা আছে, ইয়াত ফটো মাৰিব পাৰিব। চাৰিওফালে পিকনিক অকল পিকনিক। দিচাংমুখৰ পৰা এটা সন্ধিয়া ভিউ দেখাই দিছোঁ, চাই লওক। গাড়ী দূৰলৈকে অকল গাড়ী আছে। দলং পাৰ হ'বলৈ গৈছে, চব ইপাৰ পাইছে এইফালে।